এখন ঘৰ বানে বিধ্বস্ত কৰা অসমৰ এখন গাঁৱৰ ছবি আৰু আনখন ঘৰ বাঁহেৰে নিৰ্মাণ কৰা কিন্তু সৌন্দৰ্য আৰু পৰিপাটিৰে যেন এখন আধুনিক গাঁৱলীয়া সপোনৰ ঘৰ দুয়োখনে বাঁহৰ ঘৰ কিন্তু পাৰ্থক্য আকাশ পাতাল এখনত বাঁহৰ চাং টিনৰ চাল আৰু সাধাৰণভাৱে নিৰ্মিত আনখনত একেই বাঁহ কিন্তু বাঁহ বোৱা সুন্দৰ নক্সা জালি নক্সা নিখুঁত কাৰিকৰী কাম আৰু ৰঙৰ পৰশে ঘৰখনক দিছে এক সম্পূৰ্ণ বেলেগ ৰূপ সলমান খানৰ ঘৰ বনাম সময় গগৈৰ ঘৰ বাঁহ একেই কিন্তু নিৰ্মাণ শৈলী বেলেগ সৃষ্টিশীলতাই সলনি কৰিলে ৰূপ সলমান খানে বানাক্ৰান্ত লোকৰ বাবে নিৰ্মাণ কৰি দিয়া বুলি চৰ্চিত ঘৰখনৰ ছবিখন এফালে আনফালে অসমৰ ইউটিউবাৰ সময় গগৈ নিৰ্মাণ কৰা বাঁহৰ ঘৰখন চাওকচোন দুয়োখন ছবি কাষে কাষে ৰাখিলেই যেন এটা কথাই স্পষ্ট হৈ পৰে সামগ্ৰী একেই হলেও নিৰ্মাণৰ চিন্তা আৰু পৰিপাটিৰ কামে এখন ঘৰক আন এখনৰ পৰা কিমান বেছি পৃথক কৰি তুলিব পাৰে সময় গগৈৰ ঘৰখনত বাঁহৰ প্ৰাকৃতিক সৌন্দৰ্যকে নিৰ্মাণ শৈলীৰ অংশ কৰি লোৱা হৈছে বেৰত সুন্দৰকৈ তৈয়াৰ কৰা হৈছে বাঁহৰ নক্সা ওপৰত জালি নক্সা সন্মুখত বাঁহৰ সুন্দৰ কাৰুকাৰ্য আৰু ৰঙৰ সামান্য পৰশে ঘৰখনক কৰি তুলিছে আকৰ্ষণীয় অৱশ্যে কেৱল ছবিখন চাই কোনটো ঘৰ কিমান মজবুত বা বান সহনশীল সেয়া সিদ্ধান্ত ল'ব নোৱাৰি কিন্তু এটা কথা ঠিক বাঁহৰ ঘৰ মানে সাধাৰণ বা অস্থায়ী ঘৰ নহয় সঠিক নক্সা ভাল কাৰিকৰী কাম আৰু স্থানীয় সামগ্ৰীৰ সঠিক ব্যৱহাৰে বাঁহৰ ঘৰকো কৰি তুলিব পাৰি আকৰ্ষণীয় পৰিপাটি আৰু পৰিৱেশ বান্ধৱ এখন ঘৰ বানৰ পিছত আশ্ৰয়ৰ প্ৰতীক আনখন ঘৰ বাঁহৰ শিল্প আৰু সৃষ্টিশীলতাৰ প্ৰতীক শেষত প্ৰশ্নটো এটাই ঘৰ বনাবলৈ কেৱল সামগ্ৰী লাগেনে নে লাগে চিন্তাৰো বাঁহ কিন্তু একেই কিন্তু ঘৰখনক ঘৰ কৰি তোলে মানুহৰ সৃষ্টিশীলতাই সলমান খানে 500টাকৈ পৰিয়ালৰ ঘৰ নিৰ্মাণ কৰি দিম বুলি ঘোষণা কৰাৰ পাছত ৰাজ্যত এছামে বাহপাহ দিছিল আৰু আনছামে সমালোচনা কৰিছিল যে এয়া কি ঘৰ নিৰ্মাণ কৰিছে আৰু এজাক বৰষুণত যদি বান আহে তেন্তে সেই বানে এই ঘৰবোৰ কিন্তু উটুৱাই নিব এনেকৈ সলমান খানৰ ঘৰটোক সমালোচনা কৰা হৈছিল কিন্তু তাৰ বিপৰীতে সামাজিক মাধ্যমত বিয়পি পৰিছে সময় গগৈ নিৰ্মাণ কৰা ঘৰ সময় গগৈ নিৰ্মাণ কৰিছে কেইটামান চাংঘৰ আৰু কেইটামান বাঁহেৰে নিৰ্মিত ঘৰ কিন্তু বাঁহেৰে নিৰ্মিত এই ঘৰকেইটাৰ ফটোকেইখন লক্ষ্য কৰকচোন সলমান খানে বনাই দিয়া ঘৰকেইটাৰ তুলনাত সময় গগৈৰ ঘৰকেইটা যেন অধিক মজবুত হ'ব এনেকৈ এতিয়া এছামে সামাজিক মাধ্যম যোগে বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বানে থোৱা উজনিত কিন্তু সহায়ৰ বাবে বহু লোক ওলাই আহিছিল তাৰে মাজত সময় গগৈ লগতে সলমান খানো হৈছে অন্যতম কিন্তু দুয়োৱে বনোৱা ঘৰকেইটাৰ মাজত যে কিমান পাৰ্থক্য সেয়া হয়তো ফটোখন চালেই আপোনালোকে ধৰিব পাৰিব যাৰ বাবে সামাজিক মাধ্যমত বিভিন্ন সময়ত সলমান খানে বনাই দিয়া এই ঘৰকেইটাক লৈ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে নিউজ ডেস্ক ৰিপৰ্ট assam.com